खुलुमबाय बयखौबो बिटिआर एकर्डनि हेंथायै चन्दन ब्रह्म आरो खाम्फा बरगयारि मोना हाइकर्टआव केस होनाया हियारिंआव दङ। दा बेखौ सोरबा रोनगोरा नार्जारि, इउजि ब्रह्म आरो प्रमद बर' मोना बावनो हागोन ना? रायजोफोर, बे बाथ्राया आं बुंनाय नङा, बे बाथ्राखौ बुंदों बिटिसिनि बारग' चिफ मानाव हाग्रामा महिलारि बिथाङा। बिटिसिनि बारग' चिफ मानाव हाग्रामा महिलारि बिथाङा बिनि अनगायैबो खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। दा बिनि सिगाङाव नोंथांमोना नैबे सुंद' आपडेटखौ नायनानै लाग्रोलाय। जेएसपी हानजाया बिपिएफ दोलोखौ फुल सापर्ट खालामगोन, बे बाथ्राखौ बुंदों खौरांगिरिनि सिगाङाव बारग' एमपि नब कुमार सरनिया बिथाङा। बारग' एमपि नब कुमार सरनिया बिथाङा बिनि अनगायैबो बिटिआर गोजोन जोबथायनि दफाव थानाय माखासे खामानिफोरा मावफुंजायैखौ लानानै बिटिआर गोजोन जोबथा जाखांनायनि उनाव बारग' एनडिपि सोद्रोमा बिथांमोना जाबायदि थासारियाव दा मोगा मोगि जानानै दङ बिनि सोमोन्दैबो नब कुमार सरनिया बिथाङा खुगा बेखेवदों। आरो बिनि अनगायैबो बिटिआरनि बायजोआव थानाय बर' रायजो राजाफोरनि सोमोन्दैबो खुगा बेखेवदों नब कुमार सरनिया बिथाङा। नोंथांमोना बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिपखौ जोबजासिम नायनानै लाग्रोदो। সামাজিক ক্ষেত্ৰত আমি এই সংগঠনটোৰ লগত গোটেই ভাৰতবৰ্ষত ঘূৰিছো বা বিভিন্ন আমি ৰাজ্যৰ ওচৰলৈ গৈছো। এতিয়া নিশ্চয় আপোনালোকে অলপ গম পালে ৰাজনীতিৰ পৰা বহুতে এইটো গম পোৱা নাছিল, কাৰণ আমাৰ বেছিখিনি এক্টিভিটি আমি এজন ছ'চিয়েল ৱৰ্কাৰ হিচাপে আমাৰ এক্টিভিটি বেছি থাকে। ৰাজনীতিৰ ক্ষেত্ৰত দেখিছে যে আমি যোৱাবেলি ইভিপিএলক ছাপোৰ্ট কৰি কেনে চৰকাৰখন বনাইছিলো, কিন্তু প্ৰায় 5 বছৰ হোৱা অৱস্থা আমি যিমানখিনি সফলতা পাব বা যি ধৰণে আমি আশা কৰিছো সেইটো নহ'ল। গতিকে এইবাৰ আমি ভাবিছো আকৌ যদি আমি হাগ্ৰাম মহিলা ডাঙৰীয়াক আমি সেই চকীখনত বহাব পাৰো, নিশ্চিতভাৱে তেওঁলোকে আগৰ বিগত দিনৰ ভুল ত্ৰুটিবিলাক এনালাইজ কৰি আহি থকা দিনত আকৌ ভালধৰণে আগবাঢ়িব পৰা যাব, আমিও গাইড কৰিব পাৰিম। সেইধৰণে প্ৰস্তুতি চলি আছে। আমি ওদালগুৰিত মই কেইদিনমান আগতে আহি গৈছো যে ওদালগুৰি জিলাৰ যিটো পৰিস্থিতি, যদি জিএছপি আৰু বিপিএফ লগ লাগে আউট অফ 11 চিট, আমি ভাবো ইয়াৰ কমচে কম 9টা-10টা আমি ওলাই ল'ব পাৰিম। গতিকে এই ধৰণৰ কোকৰাঝাৰত মোটামুটি জিএছপি আৰু বিপিএফ লগ লগাৰ লগে লগে আপুনি 30ৰ পৰা 35টা চিট নিশ্চিতভাৱে আমি জিকিব পাৰিম। এই ধৰণৰ এটা চলি আছে আৰু এই ধৰণে আমাৰ প্ৰচেষ্টাবিলাক চলি আছে। জিএছপিৰ পৰা সমাগত নিৰ্বাচনত কিমানজন প্ৰাৰ্থী আপোনালোকে চাওক, এতিয়া আমাৰ প্ৰথম দল হ'ল বিপিএফ, তেওঁলোকৰ বেছিকে থাকিব, কিন্তু জিএছপিৰো এটা মোটামুটি ভাল বাৰ্তা থাকিব যাতে চৰকাৰত আমি একেলগে লগ লাগি পলিচিবিলাক বনাব পাৰোঁ। কাৰণ ইয়াত মানে ভূমিৰ সমস্যাৰ পৰা ভাষা সমস্যা বা এনেকুৱা বহু সমস্যা আছে। গতিকে এইখিনি ক্ষেত্ৰত যদি জিএছপিৰ এটা ভাল ৰোল থাকে তেতিয়াহ'লে নিশ্চিতভাৱে মই বিপিএফ চৰকাৰে এই বিপিএফৰ মানে লিডাৰখিনিও কাম কৰি ভাল পাব আৰু একেলগে কাম কৰিলে এই সমস্যাখিনি সমাধান কৰিব পাৰিব। সেইকাৰণে আমি আশা কৰোঁ যে জিএছপিৰ কমচে কম 12-15টাৰ ভিতৰত আমি এনেকুৱা ধৰণৰ এটা আলোচনা চলি আছে, যেতিয়া আমি ফাইনেল হেৰি হ'ব তেতিয়া এই কথাখিনি ডিচাইডেড হ'ব। 2020 চনৰ যি শান্তি চুক্তি, সেই শান্তি চুক্তিৰ কিছুমান দফা কাৰ্যকৰী হোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ কৰণীয় কি থাকিব? চাওক, যে বিশেষকে গাঁও গঠন আৰু গাঁও যিটো মানে ইনক্লুড এক্সক্লুড আছিলে তাত কিছুমান বিতৰ্ক আছে, সেইকাৰণে এইটোত মানে এটা ভেজাল আছে। কিন্তু বাকী মই ভাবোঁ যিসকল মানে সংস্থাপন কৰাৰ ক্ষেত্ৰত হওক আৰু বিশেষকৈ কেছ কাটলৰ ক্ষেত্ৰত সৰু সুৰা কেছবিলাক আচলতে খতম কৰিব লাগে। বিশেষকৈ এনডিপি যিখিনি লোৱা বা হেৰি আছিল, মই আলফা ক্ষেত্ৰত চবৰ ক্ষেত্ৰতে কৈছোঁ, কাৰণ কেছৰ কাৰণে যথেষ্ট হাৰাশাস্তি হয়। এইটো ক্ষেত্ৰত মই ইনএক্টিভ অলপ দেখা পাইছোঁ। আৰু তাৰ লগত সংস্থাপনৰ ক্ষেত্ৰত অকল কেইটামান পইচা দিলে নহয়, কাৰণ আপোনালোকে জানে যে বন্দুক ধৰা মানুহক তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত পইচা কেইটামান দিলে নহয়, অলপ গাইড কৰাৰ দৰকাৰ আছে। আৰু ঠিক তেনেকৈ বাকী যিবিলাক ইছ্যু আছে, স্কুল কলেজ চৰকাৰীকৰণ হওক কিবা হওক, এইবিলাক নিশ্চিতভাৱে হ'ব লাগে। কলেজ আপোনালোকে দেখিছে যে আজি আপচি হয়তো কৈছে 16খন কলেজ, মই তেতিয়াই কৈছিলোঁ 10খন নহয়, একেলগে 5 বছৰ 16খন কৰক, তেতিয়াহ'লে কাৰণ 16খন কলেজে আছে আমাৰ। গতিকে এতিয়াও মানে কলেজৰ সেইবিলাক ঠিকমতে হোৱা নাই। ঠিক তেনেকৈ চৰকাৰীকৰণ যিবিলাক বড়ো মিডিয়াম স্কুলবিলাক তেওঁলোকে ক'লে, আমি কিন্তু যিমান বিদেশী স্কুল আছে গোটেই হওক, আজি তেওঁলোকে কৈছে গোটেইখিনি হওক। কিন্তু এই ধৰণৰ মানে তেওঁলোকে যে প্ৰথমৰ পৰা পলিচি ল'লেহেঁতেন 5 বছৰৰ পৰা, মই ভাবোঁ এইখিনি কৰিব পাৰিলে হয়। আৰু নৱসেনা এইটোত সহায় কৰাৰ অসুবিধা নহয়, কিন্তু তেওঁলোকে কেৱল বড়ো মিডিয়াম ক'লে, বাকী নক'লে মোৰ অসুবিধা হয়। কেৱল 10খন কলেজৰ তেওঁলোকৰ নিৰ্বাচিত কলেজখিনি ক'লে আমাৰ কৰা অসুবিধা। আৰু আকৌ আপুনি দেখিছে যে আজি বিটিচিৰ ক্ষেত্ৰত বা 6 চিডিউলৰ ক্ষেত্ৰত যথেষ্ট আইনী মেৰপেচ আছে। ইয়াত ভিজিডিচিবিলাক লিগেল কৰিব পৰা নাই, ইয়াত বিভিন্ন ধৰণৰ মানে টাউন কমিটিবিলাক ঠিক কৰিব পৰা নাই, কাৰণ পাৰ্লিয়ামেণ্টত ইতিমধ্যে বিল পেণ্ডিং হৈ আছে। তেওঁলোকৰ যিহেতু চৰকাৰৰ লগত পাৰ্ট আছে, এনডিএৰ পাৰ্ট হয়, তেওঁলোকে এইটো কৰিব পাৰিব লাগিছিল। গতিকে আহি থকা দিনত 6 চিডিউলটো শক্তিশালী কৰাৰ কাৰণে নিশ্চয় লোকসভা ৰাজ্যসভা আইনটো পাছ কৰাৰ কথা আছে। এইবিলাক বিষয়ত মই ভেৰি পজিটিভ। মই ভাবোঁ এইবিলাক এজেণ্ডা নিশ্চয় আগবাঢ়ি যাব। আৰু দেখিছে আমি ভাৰতবৰ্ষত য'তেই গৈছোঁ যে আদিবাসীৰ কাৰণে বা জনজাতিৰ কাৰণে আমি মাতিছোঁ,
বেলেগ নহ'লে আমি বাথৌ ধৰ্ম যে আমাৰ স্বীকৃতি পাব লাগে, ঠিক তেনেকে বাকী আমাৰ জনজাতীয় ধৰ্মবিলাক স্বীকৃতি পাব লাগে, সেইটো নিশ্চিত পাব লাগে। এইবিলাক কথা আমি মাতি আছো আৰু ভৱিষ্যতে মাতি যাম। এজনকৈ মানে BPF-ৰ পৰা UPF-লৈ অগ্ৰগতি লৈছে, গতি কৰিছে, তেনেক্ষেত্ৰত খাম্পা বৰগিয়াৰী অলপতে খাম্পা আৰু ৰাজনীতিত আচলতে এইটো মানে নতুন কথা নহয়, কাৰণ হিতেশ বসুমতাৰী ইতিমধ্যে আগতেও কৈছিলে আৰু আকৌ ঘূৰি আহিছে আৰু কৈছে, ঠিক তেনেকে চন্দন ব্ৰহ্ম ডাঙৰে কৈছে। চন্দন ব্ৰহ্মৰ অৱস্থা কি হ'ল আপোনালোকে নিজেও জানে। আপোনালোকে ইয়াৰ আগত যদি ইতিহাসটো চাই, আমাৰ PS চাংমা দাদা জনজাতীয় নেতা আছিল, তেওঁ থকা হলে হয়তো তেওঁ নিজে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী হ'ব পাৰিলে, তেওঁ বেছি একো কৰিব নোৱাৰিলে। গতিকে ৰাজনীতিত অহা যোৱা চলি থাকে, কিন্তু মূল যিটো থিম বা মূল যিটো আইডিয়লজিটো ঠিকে থাকিলে, অৰ্থাৎ গাড়ীৰ কেতিয়াবা পামচাৰ দুই এটা টায়াৰ টিপ হ'বও পাৰে, দৌৰা গাড়ী ঠিক থাকিলে একো অসুবিধা নাই। তেতিয়া সেইকাৰণে ইফালে যদি আগ্ৰাম মূল্য ঠিক থাকে, হীৰাৰণে ঠিক থাকে, তেতিয়াহ'লে মই ভাবো আৰু বেছি গণ্ডগোল হোৱাৰ কোনো সম্ভাৱনা নাই। BTR ৰেকৰ্ডৰ যি মানে এৰিয়া এক্সটেনশ্যন সেইটো হোৱা বুলি কৈ আছে, কিন্তু ডিলিমিটেশ্যন হ'বনে নাই? ডিলিমিটেশ্যনটো এইবাৰ হোৱাৰ সম্ভাৱনাটো কম আছে, নেক্সটত হয়তো হেৰি কৰা হ'ব। সেইটোলৈ অসুবিধা আছে তেওঁলোকৰ কাৰণে। এতিয়া পঞ্চায়তো নোহোৱা হৈ যাব পঞ্চায়ত ইলেকশ্যনত, তেওঁলোকে আকৌ আমাৰ BTR মানে কি কয় MCLতো আহিব নোৱাৰে, গতিকে তেওঁলোকে অলপ ডিপ্ৰাই হ'ব পলিটিকেলি। গতিকে মই সেইকাৰণে ভাবো এই বিষয়টো ভাল এটা সিদ্ধান্ত লোৱাৰ সময় আছে, কাৰণ এনেকুৱা বহু গাঁও আছিলে য'ত আমাৰ ট্ৰাইবেল মানুহ নাই, গতিকে সেইবিলাক গাঁও যাব বিচাৰিলে যাব দিব লাগিছিল। মই ভাবো ট্ৰাইবেল থকাবিলাক সোমাই লওক আৰু নোহোৱাবিলাক কিছু যাব দিলে ভাল হয়, আৰু নহ'লে হয়তো তেওঁলোকৰ অধিকাৰখিনি দিলে হ'ল। গতিকে মই ভাবো ইয়াত এটা আমি ভাল ভৱিষ্যতৰ স্বাৰ্থত ভাল এটা বুজাবুজি হোৱাৰ দৰকাৰ আছে। আপোনালোকে নিজেও জানে, আপোনাৰ সাংবাদিক বন্ধু নহয়, এজন BTR সচেতন কৰ্মী, য'ত ইয়াত মানে আমাৰ কোকৰাঝাৰ সমষ্টিৰ কথা কৈছো, য'ত বিজেপিয়ে অকলে ইলেকশ্যন খেলিব নোৱাৰে, পাটনালৈ খেলে। গতিকে BTCত তেওঁলোকে খুব বেছি 10টা চিটলৈকে হয়তো আশা কৰিব, তাতকে বেছি নোৱাৰে, আৰু 21টা চিট লাগিব। সেইকাৰণে গতিকে BTCত এলায়েন্স চৰকাৰে হ'ব। ইয়াত আৰু বেলেগ অকলে কোনো BJP বা BPF বা BSP বা IPP বেলেগ অকলে চৰকাৰ কৰিব, এইটো মানে কোনো সন্দেহ নাই। গতিকে মই ভাবো ইয়াত ৰাজনৈতিকভাৱে যাৰ অলপ জ্ঞান আছে তেওঁৱে বুজি পায় যে BTCত কোনো পাৰ্টীয়ে অকলে চৰকাৰ বনাব নোৱাৰে। আৰু আজি চন্দন আৰু খাম্পাই যিটো হাইকোৰ্টত PIL দিছিল, কেছ কৰিছিল BTRৰ এগেইনষ্টত, এইটো আজি হিয়াৰিং হৈ আছে। এইটো কোনোবা UG ব্ৰহ্ম, কোনোবা সেই ৰংগেৰা বা কোনোবা এই কিবাটো পাহৰি যায় প্ৰমোদে, এইবিলাক কি নাথ, এইবিলাক পাহৰি যাব। এইবোৰ বাদ দে, এইটো উল্টাহে, এইবিলাক উল্টা কথা কোৱা মানুহ। আচল কথাটো UG নকয়, কেতিয়াও আচল কথা নকয়। UPPL দল নাথাকে, বিভিন্ন ধৰণৰ চেণ্ডিকেটটো UPPLৰ যিবিলাক লিডাৰ কৰ্মী MCLA ইহঁতেই কৰি আছে, ইয়াৰ কি প্ৰয়োজন আছে? মোৰ যদি প্ৰয়োজন আছে মই থাকিলে হয়, আমাৰ বিৰোধী হিচাপে নেতা একজন আছে, সি আছে বাছ। আমাৰ চালবাৰী ব্লক BSU ইয়ত আৰু ওমেনৰ যিটো কৰ্মশালা খুব ভাল হৈছে, আৰু আমি অন্তত BPF দল হিচাপে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি খুব মানে জিৰণি নোলোৱাকে আমি কেম্পেইন কৰি আছো, ঘূৰি আছো, ৱৰ্কাৰসকলৰ লগত আমি আলোচনা কৰি আছো। খুব ভাল, আমাৰ চালবাৰী ব্লক BPF হিচাপে খুব ভাল পজিশ্যনত আছে, আমি জিকিম। এই 2025ত যিটো নিৰ্বাচন হ'ব, BTC নিৰ্বাচন, ইয়াত চালবাৰী হিচাপে জিকাটো 100%। আৰু চালবাৰীত যিটো পজিশ্যন, BPF দলৰ পজিশ্যনটো 1 নম্বৰত আছে, আৰু ছেকেণ্ডত BJP আছে, 3 নম্বৰতহে UPPL। মই যিটো জানো BTC টোটেল আমি 25ত কমত নাপায়, আৰু এণ্টায়াৰ BTCত যিটো পলিটিকেল ৰাজনীতিৰ যিটো পৰিৱেশ পজিশ্যন, মুঠতে আমাৰ BPF দলে 1 নম্বৰ পজিশ্যনত আছে। সেইকাৰণে আমি কৈছো চৰকাৰ বনোৱাটো কাটাং। UPPL 3 নম্বৰতহে আছে, 3-4 UPPL পালে 2-3টা, এইটো লাখৰ ওপৰত 2-3টা পাব পাৰি। খাম্পা আৰু চন্দনৰ কি হ'ব ৰাজনীতি? খাম্পা আৰু চন্দনৰ কথাটো মই অলপ আগত ক'লো, প্ৰমোদ বড়ো কোৱাৰ কথা, এইবিলাক মই কোৱা কথা নহয়। BPF দলৰ যিমান নেতা আছে বা কৰ্মী আছে আনিবৰ কাৰণে চেষ্টা কৰিব লাগে, আৰু অহা পিছত আমি ডাষ্টবিনত পেলাই দিম। এইটো প্ৰমোদ বড়োৰ কথা, মই কোৱা কথা নহয়। এইটোতো চন্দন আৰু খাম্পাৰটো ভৱিষ্যতটো শেষ, ব্ৰিটিছৰো শেষ। UPPLৰ প্ৰমোদ বড়ো বা ৰংগেৰা নাৰ্জাৰী
বা আমাৰ ইউজি ব্ৰহ্ম, এই খাম্পা, এই চন্দনে বা এই হিতেশে ইউপিপিএলৰ বিৰোধী কি কাম কৰিছে কৰা নাই সেইটো কেতিয়াও পাহৰি নাযায় সিহঁতে, আমি জানো। সিন্ডিকেটটো আজিৰ কথা নহয়, আগৰ পৰাই চলি আছে।